गाबोन बुधबारखालि प्रमद बर' दैदेननाय जुथाइ हान्जानि बिटिसि खुंथाया बोसोरसे आबुं जागोन। बेजों लोब्बा लाखिनानै दिनै बाक्सा जिल्लानि सदर मसुलपुराव बिजेपि, इउपिपिएल आरो जिएसपि दोलोनि मावथिफोरखौ लानानै मोनसे मावफारिया मेल खुंनाय जायो। इउपिपिएल दोलोनि मावफुं आफादगिरि रोनगोरा नार्जारि आफादगिरि मासि सामलायनायाव खुंफुंनाय बे मावफारिया मेलाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिजेपिनि रायजोआरि आफादगिरि बबेश कलिता, रायजो सरकारनि मन्त्रि फैजुज हाजरिका मोनहा बाहागो लायो। बेनि सिगां बिजेपि, इउपिपिएल आरो जिएसपि दोलोनि फिरफिलाखौ बिरहोयो फारियै प्रमद बर', बबेश कलिता आरो गणेशम दासआ। बेनि उनावनो मुंख्लंफोरनो मान बावनाय हाबाफारि खुंनाय जायो। ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰখনৰ 1 বছৰ পূৰ্ণ হ'ল। মই এটা অত্যন্ত সুখী হ'লোঁ। প্ৰত্যেকটো আমাৰ 3টা দলৰ গোটেইখিনি নেতা কাৰ্যকৰ্তা আহিছে, দেখি খুব ভাল লাগিল। আমি মিলাপ্ৰীতিৰে থাকিব লাগিব অসমক বচোৱাৰ কাৰণে, বিত্তীয়ক বচোৱাৰ কাৰণে, আৰু উন্নয়নৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিম। তাৰ কাৰণে আমি সংকল্প ল'ব লাগিব আৰু তাৰ কাৰণে আমি কাম কৰিম। মই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰত্যেকজন আমাৰ ইএম প্ৰত্যেকজন সদস্য বিটিআৰক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা দিছোঁ আৰু যাতে ভাল কাৰণে কাম কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বানো জনাইছোঁ। আন্দোলনৰ চৰকাৰে বিভাজনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰিছে। বিভাজনৰ ৰাজনীতি কৰে, অনুন্নয়নৰ কাৰণে কাম কৰে, উন্নয়ন ব্যাহত হয় আৰু অসমীয়া ক'ৰবাত অসমীয়াৰ স্বাভিমান নষ্ট হয়, এইটো সকলোৱে জানেই। অসমীয়াৰ স্বাভিমান নষ্ট হয়, গতিকে অন্য দলে নোৱাৰে। অকল বিজেপিয়ে, ইউপিপিএলে বা আমাৰ শক্তিয়ে অসমীয়া নামটোক সন্মান কৰে, অসমীয়াক সন্মান কৰে, অসমীয়াৰ কাৰণে কাম কৰে। ভাগৰমা মহিলাৰ ভৱিষ্যত কি হ'ব তেওঁ? এই মুহূৰ্তত আমি একেলগে আছোঁ, ইয়াতে 3টা পাৰ্টি আমি একেলগে আছোঁ। গতিকে আমি যিহেতু এই মুহূৰ্তত শক্তিশালী, গতিকে ৰাইজে আমাক কাম কৰাৰ সুবিধা দিছে। গতিকে বাকী কথাবিলাক বেলেগ হ'ব। এই মুহূৰ্তত আমি একেলগে আছোঁ, ভৱিষ্যতো থাকিম। দাদা এটা বিশেষ ব্যৱস্থা মানে অতি সোনকালে এটলিষ্ট ৰেজিষ্ট্ৰেশ্যন হওক, মালিক কোন, এডিটৰ কোন, সাংবাদিক কোন, অফিচ ক'ত, এই বিষয়ে অতি সোনকালে আমি আইন আনিম। অতি সোনকালে বুলি কৈছোঁ। মই আকৌ কৈছোঁ, আমি কাৰো স্বাধীনতাত, বাক স্বাধীনতা হওক বা সাংবাদিকৰ স্বাধীনতাক আমি আঘাত সানিব বিচৰা নাই। কিন্তু মই এটা কথা ক'ব খোজোঁ যে ক'ৰবাত যদি বাতৰি এটা পৰিৱেশন হয়, এটা টিভি চেনেলৰ বিৰুদ্ধে কোনো মানুহে যদি ভাবে যে মোৰ বাতৰিটোৱে মোক কি কৰিছে, মোৰ মানহানি কৰিছে, পেপাৰ এখনে যদি ভাবে যে পেপাৰখনৰ বাতৰিটোৱে মোৰ মানহানি হৈছে, তেতিয়া সেই মানুহজন কোৰ্টত যাব পাৰে, কিন্তু পৰ্টেলৰ বিৰুদ্ধে নোৱাৰে। পৰ্টেলবিলাক এতিয়া ৰজা হৈ গৈছে, সেইটো ৰজা হৈ থাকিব নোৱাৰিব। তেওঁলোকে নীতি নিয়মেৰে থাকিব লাগিব। পৰ্টেল চলক, আমাৰ আপত্তি নাই, পৰ্টেল চলক, আপত্তি নাই, কিন্তু মিছাই সঁচাই বাতৰি কৈ দিব আৰু মানুহৰ মানহানি কৰিব, সেইটোতো হ'বলৈ দিয়া নহ'ব। গতিকে অতি সোনকালে আমি আইন আনিম। আইনখন এনেকুৱা হ'ব, তাত যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ থাকিব, ডেফিনেটলি কিবা এটা ৰেজিষ্ট্ৰেশ্যন ফিজ থাকিব, অফিচ লাগিব, কোন মালিক, কোন এডিটৰ, কোন সাংবাদিক, আৰু সাংবাদিকসকলে তেওঁলোকে দৰমহা দিছেনে নাই বা যি দিব লাগে থাকে, লেবাৰ লাইচেঞ্চ আছে নাই, গোটেইখিনি নিশ্চয়কৈ চালি জাৰি চোৱা হ'ব। ফেচবুক তেনেদৰে যিবোৰ নিউজ চলি আছে, ডেফিনেটলি পৰ্টেল বুলি ক'লে আমি পৰ্টেলটো ফেচবুকতে চলে। তেওঁলোকৰ আমি এগেইনষ্টত কাৰো নকওঁ। মই আকৌ কৈছোঁ, সাংবাদিকৰ স্বাধীনতা, ফেচবুকৰ স্বাধীনতা, পৰ্টেলৰ স্বাধীনতাত এইখন চৰকাৰে আঘাত নকৰে। কিন্তু মই আকৌ কৈছোঁ, নিয়ম মাফিক হ'ব লাগিব। মোক কোনোবাই মাৰিয়ে থাকিব, মই একো কৰিব নোৱাৰিম আইনৰ যোগেদি, সেইটোতো হ'ব নোৱাৰে। আইনৰ মাধ্যমেৰে কৈছোঁ অকল, কিন্তু আইনৰ গণ্ডিৰেহে কৰা হ'ব। আইন উলংঘা কৰি আমি একো নকৰোঁ। বছৰ হ'ব আৰু আজি আমি প্ৰথমতে পলিটিকেল লেভেলত, ৰাজনৈতিক পৰ্যায়ত বিজেপি, ইউপিপিএল আৰু জিএছপি ইয়াত কৰ্মী সভা ৰাখিছোঁ। আমাৰ কৰ্মীবিলাকৰ মাজত পৰ্যালোচনা হ'ব। অহাকালি কোকৰাঝাৰত আমি আমাৰ এবছৰ হোৱা কাৰ্যসূচী লৈ বিভিন্ন বিভাগে বিভিন্ন স্কিম লঞ্চ কৰিব, কি আছে আমাৰ তাত। আৰু অহা পৰহিলৈ আমি সকলো আমাৰ কাউন্সিলৰ ইএম, MCLA সকলো অফিচাৰ আমি ভিলেজ এছেম্বলি কৰিম, গাঁৱত যাই পেলাই ৰাইজৰ লগত ভাৱ বিনিময় কৰিম। আৰু তাক্স নেক্সট দিনা সকলো ডিপাৰ্টমেণ্টে অহা বছৰত নিজৰ কৰিব লগা কৰ্মসূচীবিলাক তেখেতসকলে এনাউন্স কৰিব। আৰু 18 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এটা ডাঙৰ চেলিব্ৰেশ্যন কোকৰাঝাৰত হ'ব, য'ত আমি প্ৰায় 1 লাখ গেডাৰিং হ'ব, তাতে ডাঙৰ এটা চেলিব্ৰেশ্যন হ'ব। তো এই 1 বছৰত
আমাৰ এটা ডাঙৰ উপলব্ধি আহিছে ইতিমধ্যে সকলো কৈছে বা আমি সকলো দেখিছোঁ যে এটা বছৰত BTCখন খুব পিচফুলে ৰান হৈছে ইয়াত ইলেকশ্যন হৈছে ইলেকশ্যনত কোনো ধৰণৰ ব্লাড ছেড হোৱা নাই তো শান্তি প্ৰতিষ্ঠাটো আমাৰ এটা ডাঙৰ লক্ষ্য আছিলে আজি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ ইয়াৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ভেদাভেদ এটা সৃষ্টি হৈছিলে যিটো লাহেকৈ নাইকিয়া হৈছে তো আজি সকলো জাতি জনগোষ্ঠী একেলগে মিলি থাকিব পৰা এটা পৰিৱেশ হৈছে কাৰণ ইয়াত UPPL BJP আৰু GSP একেলগে আমি চৰকাৰ চলাই আছোঁ এটা সময়ত কোনোবা এটা দলে চৰকাৰ চলাইছিলে য'ত নেকি সকলো জাতি জনগোষ্ঠী আজি ইয়াতে ৰিভল্ট কৰিছিলে সংগ্ৰাম কৰিছিলে কিন্তু আজি সবে মিলি পেলাই একেলগে আমি কাম কৰি আছোঁ আৰু বিশেষকৈ আজি BTR অঞ্চলত যিখিনি ইয়াত প্ৰশাসন যন্ত্ৰ আছে এই প্ৰশাসন যন্ত্ৰটোৰ কোনো একাউণ্টেবিলিটি নাছিলে আমি লাহেকৈ এইটো একাউণ্টেবল কৰিছোঁ 10টা বজাত অফিচাৰবিলাক নাহে অলপ দেৰিকৈ আহে কেতিয়াবা নাহে আৰু কোনো ছুটি টুটি নলয় তেনেকৈ গুচি যায় এতিয়া লাহেকৈ অফিচবিলাক ফাংচনিং কৰা আমি আৰম্ভ কৰিছোঁ আৰু কৰাপশ্যনৰ লগত এটা জিৰ' টলাৰেঞ্চ আমি কাম কৰি আছোঁ যাতে কৰাপশ্যন হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰি গঢ় দিব বিচাৰিছে সেইকাৰণে আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত সকলো দিশত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ আৰু কিছুমান প্ৰগ্ৰাম অলৰেডি আমি হাতত লৈছোঁ অহা 6 মাহত হেণ্ডলুমত পিগেৰী গটেৰী তেনেকুৱা বিভিন্ন শিতানত কাম কৰাটো অতিমধ্যে আৰম্ভ হৈ যাব 17 বছৰে BTCখন ধ্বংস কৰিলে BTCত আপোনালোকে কি আছিলে BTCত দুখনমান অফিচৰ বিল্ডিং বনোৱাৰ বাহিৰে এই অফিচৰ বিল্ডিংটো হৈছে এইটো মানে BTC চুক্তিৰ পৰা টকা আহিছে বিল্ডিংখিনি হৈছে বিল্ডিঙত কি কাম হৈছে কি কাম হোৱা নাই ইয়াৰ কোনো পলিচি নাছিলে এই পলিচিবিলাক এতিয়া আমি কৰিছোঁ কাৰণ 32 লাখ জনগণক আগুৱাই লৈ যাব লাগিব ইয়াৰ ইউথসকলৰ এমপ্লয়মেণ্ট ওমেনবিলাকৰ মহিলাসকলৰ ইয়াত সংস্থাপন মহিলাসকলৰ সুৰক্ষা বিভিন্ন ইস্যু আছে সেই ইস্যুবিলাক লৈ পেলাই এতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ